এটা ব্লগলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মোক দেখিছে একদম নতুন ৰূপত মেখেলা চাদৰ পিন্ধি উৰণি লৈ ৰেডি হৈ আছোঁ। আজি যিহেতুকে জন্মাষ্টমী আৰু সেইকাৰণে আমাৰ ইয়াতে গোটেই কেম্পাছটো মানুহখিনি লগ হৈ পেলাই জন্মাষ্টমী পাতিছোঁ আৰু সেইকাৰণে পিন্ধি উৰি ইয়াত চাওকচোন ৰেডি হৈ আছোঁ। যিহেতুকে নাম হ'ব সেইকাৰণে মই এনেকৈ পিন্ধি কৰি আহিছোঁ। মোৰ বাৰু নামৰ ইমান এটা অভিজ্ঞতা নাই, আগতে সেনেকৈ মই নেগাওঁ বাৰু, কিন্তু আজি যিহেতুকে সকলোৱে গাবয়ে, সকলোৱে ক'লে সেইকাৰণে ময়ো এনেকৈ ৰেডি হৈ আহিছোঁ। গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকক, দেখুৱাই থাকিম আজিৰ দিনটোতনো আমি কি কৰিলোঁ। এয়া প্ৰথমতে এনেকৈ শৰাইখন আগবঢ়োৱা হৈছে ভগৱানৰ থাপনাত। এয়া আমাৰ আণ্টিহঁতৰে হয় ৰুমৰ, ইয়াতে এনেকৈ মানে প্ৰসাদখিনি আগবঢ়োৱা গ'ল, ধূপ চাকি এনেকৈ দিয়া হৈছে। আৰু এতিয়া মানে মানুহখিনি মিলি পেলাই অকণমান নাম হ'ব, দেখাই আছোঁ মই। এয়া নাম গাবৰ কাৰণে আমি ৰেডি হৈছোঁ, ৰুমতেই এনেকৈ বহি লৈছোঁ। যিহেতুকে কৰোণাৰ সময় বৰ বেছি মানুহ গোট খোৱাটো মানে ভাল নহয়, সেইকাৰণে আমি এনেকৈ ৰুমতে বহি লৈছোঁ। এয়া নেগেৰা বজাব আৰু এই মোৰ লগৰে হয়, দেখি থাকে মোৰ ভিডিঅ'ত প্ৰায়, তাই তাল বজাব। গতিকে তাল বজাবলৈ এয়া ৰেডি হৈ আছে। আৰু এইজনী হৈছোঁ মই, পূৰা পিন্ধি উৰি ৰেডি। আৰু এয়া হৈছে আণ্টি হৈছে একদম ধুনীয়া নামতি। তেখেতে DY নিউজ লাইভ সকলোতে নাম গাই থৈছে আগতে, এতিয়াও গায় মাজে মাজে মন গ'লে। আৰু এয়া হৈছে আণ্টিৰ লগৰ আন এগৰাকী আণ্টি, আৰু গোটেইখিনি মিলি এতিয়া আমি নাম গাম। গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকক। কৃষ্ণ মঙ্গলবাৰৰ দিনা ৰাতি কলম পাততে গোসাঁইও পজিলে সুগন্ধি তেলৰে বাতি ৰাম ৰাম ভাদ মাহতে ৰোহিণী নক্ষত্ৰত মঙ্গলবাৰৰ দিনা ৰাতি কলম পাততে গোসাঁইও পজিলে সুগন্ধি তেলৰে বাতি ৰাম ৰাম কলম পাততে গোসাঁইও পজিলে কলমা পাতলৈ থলে আজি এনেকৈ অকণমান নাম গালোঁ। মোৰ নাম গোৱা সেনেকৈ মানে অকণো অভিজ্ঞতাই নাই বাৰু, গোৱা নাই, এনেকৈ ধৰিছোঁ আৰু সকলোৰে লগত বহি পেলাই। যিহেতুকে জন্মাষ্টমীত এনেকৈ অলপমান কৃষ্ণৰ নাম ল'ব পাৰিলে ভালেই হয়, সেইকাৰণে অকণমান নাম ধৰিলোঁ আজি। আৰু এতিয়া প্ৰসাদ হ'ব, প্ৰসাদৰ যোগাৰ কৰি আছে আণ্টিহঁতে, দেখাই থাকিম আপোনালোকক প্ৰসাদত কি আছে আজি। আৰু
যিহেতুকে লকডাউনৰ সময় কৰোণাৰ কাৰণে এনেকৈ ক'তো মানে বেছি মানুহ গোট খাব নোৱাৰি, সেইকাৰণে আমি এনেকৈ সৰুকৈ জন্মাষ্টমীটো পাতিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক, মই দেখাই যাম। আৰু এয়া আজি প্ৰসাদখিনি ৰেডি কৰা হৈছে। এইখিনি হৈছে প্ৰসাদ আৰু লগত আছে কেঁচা ভোগ। আমি কেঁচা ভোগ বুলি কওঁ এয়া, মানে গাখীৰ, কল, ঘি, মৌ এনেকৈ গোটেইখিনি দি পেলাই বনোৱা হৈছে কেঁচা ভোগ। আৰু এয়া চাওকচোন খাই আছে প্ৰসাদ। আৰু লগত আছে বুটৰ দালি আৰু শুকান ৰুটি। যিহেতুকে জন্মাষ্টমী সেইকাৰণে বুটৰ দালি আৰু শুকান ৰুটি বনোৱা গৈছে আৰু সকলোৱে মিলি এয়া বনাই আছোঁ। আৰু অলপ সময় পিছতে এইখিনি হৈ যাব, তাৰপিছত খাই বৈ ল'ম আমি। হেল্ল' এভৰিৱান, এতিয়া আমাৰ খাই বৈ মেলি হৈ গ'ল, আজৰি হ'লোঁ আৰু জন্মাষ্টমীও আমি ইমানতে সামৰিলোঁ আজিলৈ। আৰু এতিয়া মই দেখুৱাম জন্মাষ্টমীৰ আজিৰ মেইন আকৰ্ষণীয় বস্তুটো, ভগৱান শ্ৰীকৃষ্ণ। মানে ৰিয়েল ভগৱান শ্ৰীকৃষ্ণ নহয়, বনোৱা হয়। আমি সকলোৱে লগ হৈ পেলাই মোৰ ভিডিঅ'ত দেখিয়ে দেখি আপোনালোকে তাক আমি বাবুক মানে সজাই মেলি শ্ৰীকৃষ্ণ বনাই দিছোঁ। যিহেতুকে তাৰ অনলাইন ক্লাছো আছে, লগতে সেইকাৰণেও সি ৰেডি হ'ল আৰু লগতে মোৰ ভিডিঅ'ত দেখাম বুলি ভাবিলোঁ। গতিকে আপোনালোকে চাই থাকক, মই দেখুৱাই আছোঁ। দেখুৱালোঁ আজি আমাৰ একদম মৰম লগা কৃষ্ণ গোসাঁই। বৰ ধুনীয়া লাগিছিল তাক দেখিবলৈ। আৰু আজিৰ ব্লগটো মই ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ। যদি চাই ভাল পাইছে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলটো এবাৰ প্লিজ ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো এবাৰ অল কৰি থ'ব, যাতে আহিবলগীয়া এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আপোনালোকে পাই থাকে। আৰু ভিডিঅ'টো ইমান সময় চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।